ৰাম ৰাম কাতি মাহতো ইমান গৰম ঐ চিঠি খেল এখন খেলাওঁ বোলো টিকেট কেইটামান বেচোগে নাই ঘৰটোৰ পৰা ওলাবই নোৱাৰোঁ অকলশৰীয়া মানুহ নহয় লোকৰ নিচিনাকৈ যাওঁ বুলি ক'লে যাবও নোৱাৰোঁ ওচৰতে বোলো টিকেট কেইটামান বিকিমগৈ চিঠি খেল এখন খেলাওঁ দেৱালী বুলি মনটোও নামানে নহয় যোৱাবাৰ এতিয়া যিখনে বদনাম শুনিলোঁ নেখেলাওঁ বুলিয়ে ভাবিছিলোঁ কাণত ধৰিছিলোঁ নেখেলাওঁ বুলি এতিয়া আকৌ এইবছৰ আকৌ দেৱালী পোৱাৰ লগে লগে মনটো লিকালেই নহয় মানুহটো আগতীয়াকৈ এখন দেৱালী খেলি যি উপায়তে বস্তু পাই আনি থৈছে কেতিয়ানো খাম কেতিয়ানো এইবোৰ ব্যৱহাৰ কৰি এদায় কৰিম গমেই নাই পোৱা দেই সেইকাৰণে বোলো সেই খেল এখনকে খেলাই বস্তুসোপা বোলো খেলাই দিওঁ বোলো দুটকামান লাভো হ'ব সেইবুলি ভাবিয়েই বহী এখন বিচাৰি আনিছোঁ এখন যোৱা বছৰ খেলা বহীখনেই সবাই এখন যোৱা বছৰ খেলোৱাখনেই হ'ব এখন পাত আছেই কোনে এইবোৰ কাগজ কলমত পইচা খৰচ কৰি থাকে ইয়াতে টিকেট কেইটামান নাম্বাৰ কেইটামান লিখি ওচৰতে দুঘৰমানত দি থৈ আহোঁগৈ আজিকালি মানুহবোৰ টেঙৰো হ'ল বৰ বেছি নলয় দুটা তিনিটামান ল'ব চাগে আৰু তেনেকৈ প্ৰত্যেকে দুটা তিনিটা ল'লেও হ'ব যাওঁ দেৰি কৰি নাথাকোঁ আকৌ মানুহটো আহি পাবহিয়ে ভাত খাবলৈ খুৱাই বোৱাই পঠিয়াইছোঁহে গৈ আহোঁ টিকেটকেইটা বিকো বুলি আহিলোঁ এতিয়া কাৰ ঘৰত আগে সোমাওঁ জানো শুনিছোঁ পেহী যেন মানুহ আছে নাই জানো এই একৰ ঘৰতে সোমাই যাওঁ নাই জানো মানুহ বহীখন বাপেকে লুকুৱাই লওঁ নহ'লে বহীখন আগতীয়াকৈ দেখিলে লাগিলে বৰ বুলিয়ে নকওঁ সেইটো আগতে কুকুৰ চুকুৰবোৰ ধেৰ আছিলে কেনেবাকৈ আছে নি আকৌ কুকুৰবোৰ টিকেটকেইটা লোৱাৰ পিছত খেদিলেও খেদক আগতীয়াকৈ নেখেদিলেই হয় দেই যাওঁ অ' ফুলেশ্বৰ পেহী ফুলেশ্বৰ পেহী ঘৰত আছে নাই অ' পেহী কোন আহিছ এই ভাতকেইটা খাই উঠিছোহে বিয়াহে খাইছে নেকি গোলাপী ভাত এতিয়াহে খাইছো আজি উঠাও দেৰি হ'ল বনাওঁতে বহুত সময় হ'ল গোলাপী বহি দিয়া আছে নাই ঘৰত আছে মই যাম দেই লগলে যাব গোলাপী এই ভাত খালি নে নাই খালোঁ পেহী ইমান দেৰিলৈকে ক'ত থাকিম আৰু আমাৰ সেই ৰাতিপুৱা বাঢ়ি বনকেইটা কৰি আৰু চিধা ভাতৰ চৰুটোহে ইমান দেৰিলৈকে থাকিবই নোৱাৰো এই বৰ দিগদাৰ এইবোৰ এই মানুহজনে থাকিলে কামলৈও যাবলগীয়া হয় সোনকালে ভাতো বনাবলগীয়া হয় উপায় নাই পিছত ভাল সোনকালে ভাতকেইটা বনালে মানুহ আজৰিও হয় আমাৰ কামলৈ যোৱা বুলি নহয় আৰু আমাৰ ঘৰত থাকিলেও কামলৈ গ'লেও মুঠতে আমাৰ সোনকালে ভাত হ'বই লাগিব আৰু এবাৰ খাব পৰাই হ'লো আৰু ভাল ভাল সোনকাল হ'লে ভাল পিছে ল'ৰাজনী ঘৰত আছে নাই তাই আছে আইতাকৰ ঘৰতে আছে আইতাকৰ ঘৰতে আছে পটককৈ আহোগৈচোন তামোল এখনকে খাই ল দিয়ক দিয়ক খা পিছে এইবাৰ হেৰি নহয় এই চিঠি খেল খেলাবিনে নাই চিঠি খেল পেহীকনো কি লুকুৱাম আৰু মই সেইটো দৰকাৰতে আহিছিলোঁ বুঢ়ীজনী আগেই গম পালে বহীখন লুকুৱাই আনিছিলোহে লুকুৱাই পালে হেৰি পিছে কি কি খেলাইছ কিনো ক'ব আনকালে খেলাই থকা নহয় নেখেলাওঁ বুলি ভাবিলেও মনটো লিকাই আৰু দেৱালীটো পোৱাৰ লগে লগে এইবাৰ আকৌ খোৱা বস্তুহে খেলাইছোঁ এইবোৰ আটা দাইল মিঠাতেল তেনেকৈ আৰুনো কি খেলাব মই আকৌ বোলো এইবাৰ আকৌ সেই বুঢ়ী হাঁহকে খেলাইছ নি চুবাব নোৱাৰা পেহীয়েও কথা কয় আৰু পাই মই হ'লো বুলি আৰু বুঢ়ী হাঁহে খেলাম নি বা হাঁহজনী মই গম নোপোৱাকৈ আনিলোঁ বুলিহে ঘিহঁতেহে মোক ঠগি যায় হাঁহ বিচাৰি নাপায় মই আনিছোঁ আকৌ জানি শুনি নকৰোঁ দেই তেনেকুৱা মই বাৰু হেৰি
তামোলখন খাই লওঁ বাৰু, সেই চাহো বনাম। হেৰি চাহ নাখাওঁ, লওক টিকেট কেইটামান বেছি নহয়, 10 টকীয়া টিকেট। চকু জলক তপক কৰে, তই পঢ়ি দেচোন বাৰু কি ল'ব লাগে। লওক আৰু এতিয়া কেইটানো ল'ব, তই পঢ়ি কেইটামান লওক। কি আপোনাৰ পুৰস্কাৰকেইটা পঢ়ি দিম নে? পুৰস্কাৰকেইটা পঢ়ি দে। আটা 2 কেজি, দাইল 1 কেজি। বাৰু দে, ভাত সাজৰ বস্তু ভালেই হৈছে। আৰু মিঠাতেল আকৌ আধা লিটাৰ। হ'ব, দেৱালী বুলি। পিঁয়াজো দাম নহয়। দাম বহুত দাম। পিঁয়াজ এখনে এপোৱা দিছো অকল। দাম মই অকলে খাওঁতে গম পাইছো নহয়। তাকে সেইটো কাৰণে এপোৱাতকেনো আৰু কিমান বেছি দিব। যিমানহে বস্তুৰ দাম, এই মিঠাতেল 100 গ্ৰাম 200 গ্ৰাম খেলিলেও দেৱালী বুলি একো নাই। ভাগ্য পৰীক্ষা বুজিছ, ভাগ্য পৰীক্ষা। তাকে আপুনি লৈ থওক কেইটামান। বাৰু তই লিখিবি, কেইটামান লিখিম বাৰু। কিমানো লিখিবি আৰু নাইকিয়া যেতিয়া লিখিবি, 5টা মানকে লিখি দিবি। হ'ব। পিছে পইচা আজিয়ে দিব লাগিব নে পাছে দিলেও হ'ব? আৰু 2 দিন আছে মাজত। মাজত 2 দিন আছে। তেতিয়াহ'লে এইফালে তই গৈ থাকিলে ওলাই সোমাই থাকোঁতে নহ'লে ল'ৰাজনীকে হ'লেও পঠিয়াই দিবি। নহ'লে তই নিজে হ'লেও পটককে পইচাকেইটা লৈ যাবি দেই। চাহ অকণমানে বনাওঁ, চাহকণ খাই যোৱা। দেৰি নহয়, জুইকুৰা লাগিয়ে আছে। নালাগে পেহী, এই চাহ নাখাওঁ, চাহ খাই থাকিলে দেৰি হ'ব। এই ওচৰৰ ঘৰত সোমাই পেলাই ঘৰলৈ যাওঁগে, আকৌ পিছবেলা যোগাৰ কৰিবলৈ হ'বই নহয়। চাহ খালে দেৰি হয় যদি তেতিয়াহ'লে আপোনাৰ নামত তেনেহ'লে এতিয়া 5টাকে লিখো। হ'ব, লিখি থবা দিবা। তুমি কি নাম দিয়া আৰু কিবা কিবি ইটো সিটো ফুলেশ্বৰী পেহী বুলিয়ে দি থৈছো আৰু কিবা নাম আছে যদি মই নাজানো। মোৰ আকৌ দেখিছাই নহয়, কুকুৰ মেকুৰী ধেৰ আছে, সেইবোৰৰ নাম দিলেও হ'ব। তুমি জানিবা নহয়, তোমাৰ হাততে থাকিব বহীখন। হ'ব বাৰু। পিছে খেলৰ দিনা যাম নে নাযাম? যাব আকৌ, এই তিনিআলিতে খেলাম। আকৌ কিজানি যাম বুলি ভাবিছো। আকৌ এইবোৰ বুঢ়ী মানুহ, বতৰো কথা। বাৰু দেখা যাব। বতৰ ভাল কৰিলেই হয় আৰু। বাৰু মই চাহ নাখাওঁ এতিয়া, যাওঁ একো লৈ যাওঁ, সিহঁতৰ ঘৰতো সোমাই যাওঁ। যাবা আইজনী যাওঁ দে খুৰীৰ লগত। সেই মাকৰ ওচৰত থৈ যাবা দেই। লৈ যোৱা। এই টিকেট ল'ম কৈছে নহয়, আমি মনে পাতিলো টিকেট ল'ব। মাক কবা দেই, সৰহকে ল'ব লাগিব বুলি কবা নাই? যা, ভালেই হৈছে, যা খুৰীৰ লগতে যা দেই। তেতিয়াহ'লে মই থবলৈ নগলেও হ'ব। যা। বৰ গৰম, ইমান ৰ'দ। মানুহবোৰে তাতে মূৰটো গৰম কৰিহে পঠিয়াইছে। টিকেটনো কেইটা ল'লেও মাত্ৰ 10টা টিকেট লৈছে। যিখনে কথা শুনোৱাইছে। যোৱা বছৰ কথাটোকে মানুহবোৰে পাহৰাই নাই। যোৱা বছৰ বুঢ়ী হাঁহজনীৰ কথাকে কৈয়ে আছে। একদম বহীখনত প্ৰাইজ দি আছে, চোৱাই নাই বোলে। তই খেলোৱা হাঁহ বোলে এবাৰ চুবাব পাৰিম নে বোলে, চুবাব পৰা খেলাইছনে? মই হ'লো বুলি আৰু প্ৰত্যেক বছৰে তেনেকুৱাই কৰিম নি? সেই হাঁহজনী মই গম নোপোৱাকৈ হাঁহ নাপাই কিনি আনিলোঁ। গিৰিহঁতে মোক ঠগিলে বুলি কৈ থৈছোঁ কাৰণেহে, ফাঁকি দি থৈছোঁ কাৰণেহে। নহ'লে দেখোন মোৰ ঘৰৰ 5 বছৰীয়া বুঢ়ী হাঁহজনী খেলাইছিলোঁ বুলি গম পোৱা হ'লে দেখোন মোক একদম সিহঁতি সোধাই নেৰিলেহেঁতেন। হাঁহজনীয়ে কণী নাপায়, কোনেও নিনিয়ে। এতিয়া বুঢ়ী হাঁহ বুলি মই মাৰি পেলাব পাৰিম নি বাৰু? সেইটো কাৰণে ভাবিলোঁ বোলো সেই দেৱালীতে টিকেট কেইটামান বনাই বোলো তাইকে খেলাই দিওঁ। 2 টকা পামো বোলো, হাঁহজনী এনেই মৰি থকাতকৈ, সেই বুলি ভাবিলোঁ। মানুহবোৰে যে ইমান বছৰ দিন মনত থৈ দিব, মোৰ সেইটো মনলৈও অহা নাছিলে। এতিয়াহে গম পাইছোঁ। এটা কথা কিন্তু ভালদৰে শিকিলোঁ দেই। টেঙা আম যে এবাৰহে বিকিব পাৰে বুলি কয় যে, কথাটো কিন্তু মিছা নহয় দেই, সঁচা।